ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায়। আপুনি অনবৰতে সেই টকাকেইটাকেনো কিমান পিটিকি নাথাকে আৰু। হে কি ক'লা? টকাকেইটাকেনো কিমাননো পিটিকি নাথাকে আৰু। হেৰা তুমি কি বুজিবা, বহুত কষ্ট কৰি কৰিছোঁ। আপোনাকহে দেখিছোঁ আৰু। হেৰা ধূনা জ্বলাইছে আৰু লগতে ধূপো জ্বলাইছে যে। ধূপডাল নুমুৱাই দিলে যে। অকণমান জ্বলালে হ'ল, ভগৱানে পাই গ'লে হ'ল আৰু। চাহ খাবনে আপুনি? হেৰা চাহ অকণ খাব লাগিছিল নহয়। হেৰি কাণৰ যন্ত্ৰটো অকণ লগাই লওক। মানে হেৰা বিস্কুট এফালিলে হ'ব দেই। হেৰা এইফালে আহাচোন, এইফালে আহাচোন। এইবিলাক আৰু বৰ দিগদাৰ আৰু। হেৰি আপুনি ইমান চিঞৰি আছে যে। ইয়াৰ পৰা এটকা কি হ'ল? মই এইটো দিয়া চলাই আনিবলৈ দিছিলোঁ। খালে 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 সেইকাৰণেই মই ঘৰত পইচা নথওঁ। হে কপাল, কি মানুহ এটাৰ লগত মোক বিয়া দিলে। দাদাই দাদা কৃষ্ণ দেখোন। এখন আনি আছো। ৰখিবা ৰখিবা ৰখিবা। আজিকালি এই চকীবিলাকৰ বৰ ৰং যায় বুজিছা। ইয়াতে বহা, কৃষ্ণ আহা। ইয়াতে বহিবা। কৃষ্ণ 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 বহা ইয়াতে। মানুহটো যে আৰু কচোন কি কামত আহিলি? দাদাই কালিলৈহে ঘৰত সকাম এভাগ পাতিছোঁ এই মানুহজনীৰ হৈ। ভাল ভাবিছা, ভাল ভাবিছা। ডক্তৰৰ লগতে ভগৱানেও ৰাখিব লাগিব। সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ। পাৰিলে খিচিৰি অকণ যোগাৰ কৰিবি। এই প্ৰসাদতে ইমান বিশুদ্ধ আশীৰ্বাদ নাপাবি। কৰিছোঁ খিচিৰিৰো যোগাৰ কৰিছোঁ দাদাই। মানুহ বুলিবলৈ আপুনি আৰু বুবুল দাইদেউহে নিমন্ত্ৰণ ভাগ জনালোঁ। কাইলৈ পুথিভাগ পঢ়ি উদ্ধাৰ কৰি দিব আৰু। হ'ব পিছে এতিয়া মই যাওঁ, আকৌ সেই বুবুল দাইদেউকো নিমন্ত্ৰণ ভাগ দিব লাগিব নহয় দেই। কৃষ্ণ 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 কৃষ্ণ। ইহঁতৰ পৰা পইচাকেইটা হিচাপ কৰিব নোৱাৰি আৰু। এটকা কম 30 কৰি আৰু কাইলৈ হ'ব 10 কৰি। এই ভগৱান মিলাইছা তুমি। বাবলু অকণ লাগি ভাগি দিবি আৰু, দেখিছই নহয়। হ'ব হ'ব। কৃষ্ণ চাহ অকণ পোৱাহেঁতেন পিছে ভাল আছিল। যাচোন যা, তই অকণ চাহ অকণ বনাই দিবি যা। পিছে ভকত সকলো আহিবলৈ হৈছে যা। হ'ব 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 হ'ব। এই নিমখীয়া বনাম নে মিঠা বনাম? মধুমেহ কাৰো নাই, যা যা যা। হ'ব হ'ব হ'ব। কৃষ্ণ আহি পালে। কৃষ্ণ কৃষ্ণ আহক আহক। এই ভিতৰ ভাগত চুজি লাডু বনাইছে যেন পাওঁ। গুৰু গোবিন্দ খিচিৰি ভাত কোনে বনাইছে পিছে? আমাৰ সেই নগেন দাইটিয়ে বনাইছে। কৃষ্ণ 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 আহক।
বহক বহক গুৰু গোবিন্দ গুৰু গোবিন্দ গুৰু গোবিন্দ বুবুল চাহটো খাই কামটো আৰম্ভ কৰিব লাগে আৰু কৰিব লাগিব গুৰু গোবিন্দ পিছে গৰু গাই কথাও আছে নহয় পিছে দাদাই মনটো গুৱাহাটীৰ পৰা আহিছে নেকি বলটো নহয় গুৰু গোবিন্দ মনটো 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 এই ৰামেশী গুৱাহাটী আছে গুৱাহাটী হে গুৰু গোবিন্দ আজি শিকালে আৰু কিবা কৈছে নাই নাই গুৰু গোবিন্দ বাপসকল কৃষ্ণ 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 গুৰু গোবিন্দ গুৰু গোবিন্দ কৃষ্ণ বঢ়িয়া হৈছে কৃষ্ণ দেখিলন্ত গৃহ কামে গয়া কাহি উদু খেল পানী বাক লৈলা অৰ্জুনত লাগি গোবিন্দ বাপ এই সাৰৰ অৰ্থটোহে বুজি নাপালো কৃষ্ণই দেখিলন্ত হয় কৃষ্ণই দেখিলে গৃহ কামে গয়া হয় তাৰমানে ঘৰৰ কামবিলাক আৰু এই যেনেকৈ আপোনাৰ গাখীৰ খিৰোৱা আপোনাৰ হেৰি বজাৰলৈ যোৱা গোবৰ পেলোৱা ইত্যাদি এইবিলাকে আৰু হয় নেকি আঁঠু কাঢ়ি উদু খেলা টানি বাকত লৈ আহ তাৰ মানে হয় আপোনাৰ বহি বহি গাখীৰ খিৰোৱা হয় অৰ্জুনৰ লাগি অৰ্জুন আৰু কৃষ্ণৰ শৈশৱতো আৰু ফাইটিঙে আৰু পিছে বাপ নহয় নেকি হয়টোৱে অৰ্জুনতো লাগি হৈছে নেকি হয় ঠিকে আছে গৰু গায়ৰ কথা আছে নহয় হয়। আশীৰ্বাদ ল'ব লাগে যা গুৰু গোবিন্দ কৃষ্ণ বাবলুৱা বাবলু কৃষ্ণ গুৰু গোবিন্দ গুৰু গোবিন্দ গুৰু গোবিন্দ হে বাপ হে সেৱা ভাগ দিয়া ভালকে হয় গুৰু গোবিন্দ আও হৰি আও আৰাম হৈছে গুৰু গোবিন্দ গুৰু গোবিন্দ কৃষ্ণ কৃষ্ণ গুৰু গোবিন্দ নমো নমো নাৰায়ণ প্ৰসন্ন হৰি প্ৰভু এই সেৱকীয়ে যি মনোবাঞ্ছা লৈ সেৱা লৈছে প্ৰভু তেখেতৰ মনৰ আশা পূৰণ হয় যাতে গুৰু গোবিন্দ যাতে গৰু গাড়ী আনিবলৈ আছে প্ৰভু হয় প্ৰভু সোনকাল কৰিব লাগে কৃষ্ণ কৃষ্ণ হৈছে 21 টকা এই কৃষ্ণ হয় বাপ কথাবোৰ চিন্তা কৰিবি কি হ'ল বাপ কথাটো কি হ'ল গম পাইছো কৃষ্ণদা তেওঁ চাগৈ দুখীয়াটো মিলা নাই বস্তুবোৰৰ দাম বাঢ়িল নহয় 21 টকাত নোপোচায় গুৰু গোবিন্দ পিছে হেৰিহে দালি কেজি হ'ল 110 টকা আলু হ'ল 25 টকা পিঁয়াজৰ 60 টকা মোনাখনে 100 টকা লৈ গ'লে মোনাখনে ভৰ্তি হৈ নাহে গুৰু গোবিন্দ টাউনৰ সকাম পেলাই যোৱালে ভাল আছিলে হয় গুৰু গোবিন্দ মোৰ মানুহজনী দুৰাৰোগ্য বেমাৰত ভুগি আছে দাদাই যেনে তেনে মই ধাৰ ধুৰ কৰি এই সকাম ভাগ পাতিছোঁ যাতে তেওঁ অতি সোনকালে আকৌ আগৰ দৰে সুস্থ হৈ উঠক কিন্তু আপুনি এইষাৰ কথা ক'ব বুলি মই ভবা নাছিলোঁ দাদাই হয় গুৰু গোবিন্দ দাদাই বয়সত আপোনাতকৈ বহুত সৰু মই কিন্তু ভাগৱত পাঠ মই সদায় পাঠ কৰোঁ ঘৰত ভকতৰ বৈশিষ্ট্যটো বহুত সুকীয়া হয় গুৰু গোবিন্দ
ভকতৰ শব্দটো বহুত মহত্ব আছে। সেই আছে আছে। ভ মানে ভৱ সংসাৰ, অঁ, ক মানে কৃষ্ণ, অঁ, ত মানে তৰুণৰ উপায়। অঁ। হ'লেও 21 টকাত নোৱাৰি আৰু বাপ। টাইম লছ। এই ভৱ সংসাৰখনত শ্ৰীকৃষ্ণৰ নাম ল'ব পৰাজনেই আচলতে প্ৰকৃত ভকত। কিন্তু মই যি দেখিছোঁ আপোনালোক ভকতৰ যোগ্য হোৱা নাই। হয় বাবলু, তই ঠিকেই কৈছ। এওঁলোকৰ নিচিনা এচাম লোভীয়া ভকতে বামুণৰ সেই অতীতৰ শোষণৰ পৰম্পৰা আজিও বৰ্তাই ৰাখিছে। টকা পইচাই সকলো নহয় দাদাই, সলনি হওক, সলনি হওক। আজিহে বুজি পালো, 3 বস্ত্ৰ ল'লেই ভকত নহয়। 3 বস্ত্ৰ ল'লেই জানা ভকত নকয়, প্ৰসাদ খালেই বান্ধৈ বৈষ্ণৱ নহয়। তেজিব লাগিব কামনা বাসনা, এৰিব